ওপৰত আকাশ তলত মাটি হেল্ল' বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মই মোৰ চেনেলটোলৈ আৰু আজি মই ওলাই আহিছিলোঁ কামপুৰলৈ এখন ধুনীয়া গাঁৱলৈ আৰু ইমান ধুনীয়া আছিলে ইয়াত চিনাৰীবোৰ চাওক চবফালে মই সকলোখিনি দেখুৱাম ভাবিলোঁ আপোনালোকেও চাওক আৰু অলপ উৎপাত কৰিলোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক ক'ত কি কৰিলোঁ আৰু ঠাইবোৰ সঁচাকৈ ইমানেই ধুনীয়া আপোনালোকে মই গেৰাণ্টি দিছোঁ বহুত ভাল পাব চাই পেলাই চাই থাকক আৰু এইখন যে গাড়ীখন দেখিছে আগে আগে গৈ আছে এইখনত মাহঁত গৈ আছে বাইকত আমি গৈ আছোঁ মই আৰু জোৱাই কাৰণ যিহেতু মই বাইকত গৈ খুব বেছি ভাল পাওঁ আৰু কাৰণ বাইকত মুকলি বতাহখিনি পোৱা যায় আৰু যি গেলা গৰম এটা গাড়ীত নোৱাৰি আৰু সহ্য লাগে গতিকে বলক আপোনালোকক মেইন ঠাইখিনিলৈ লৈ যাওঁ যিখিনি ঠাইত খুব ধুনীয়া এখন আচলতে এখন গাঁও হয় নাম নাজানো মই গাঁওখনৰ এইখিনি ঠাই পাৰ হৈ পেলাই আমি মেইন ঠাইখিনি পাম বতৰটো খুব বেয়া কোন সময়ত বৰষুণ আহে ক'ব নোৱাৰি পালোহি আমি বেছি সময় নাই আৰু এখন কি নদী হা হাৰিয়া এইখন হাৰিয়া নদী আপোনালোকে ভিউটো চাওক কিমান ধুনীয়া ভিউ আৰু নদী পানী আমি এইকেইটা অলপমান ৰৈ ল'ম এতিয়া যিহেতু বহুত গৰম আৰু অসহ্য লাগিছে মানে গৈ আমি এতিয়া ইয়াত অকণ ৰখিছোঁ আৰু যাম এতিয়া অলপমান ৰখি পেলাই এনজয় কৰিছোঁ ঠাইখিনি আৰু যিহেতু খুব ধুনীয়া ঠাই আপোনালোকে দেখিছেই ইয়াতে অকণ ৰখিলোঁ এতিয়া ৰখাৰ পৰা আৰু প্ৰায় 15-20 মিনিটৰ বাদ আছে মই দেখুৱাম গোটেই ঠাইখিনি বেলেগ একো নাই ইয়াতে আপোনাৰ পৰিৱেশটো খুব ধুনীয়া হয় আচলতে আৰু দেখিছে মন্দিৰ গৈছিলোঁ ফুট দিছিলে ঘামোতে এনেকৈ দিলোঁ চেচেই এতিয়া অকণ ৰখোঁ নেকি ভাল লাগিছে একদম মানুহ চানুহ নাই সেই কি লাগে ইয়াতকৈ আৰু শান্তিয়ে ইয়াতে এই পানী কিমান আছিলে ইয়াতে সেই ৰ'দখিনি চোৱা না মেঘৰ মাজেদি অঁ ৰ'দখিনি একদম মেঘৰ মাজেদি একদম খিৰিকীৰ ফাকেৰে আহে যে পাহাৰৰ ঠাই এইখিনি সেইফালেও পাহাৰ এনেকৈ এইফালেও পাহাৰ এইখিনিতে নাই নেকি পাহাৰ এই যে নামি গ'ল এইখনলৈকে লাষ্ট আৰু এইখিনি পাহাৰ চাহাৰ নাই এইখিনি চাগে গুৱাহাটী চুৱাহাটী হ'ব আৰু এইখিনি চাগে মোৰ অনুমান চবফালে পাহাৰ এইফালে পাহাৰ বেছি ওখ বহুত দূৰত এইবিলাক কাৰ্বি আংলং জাগিও হ'ব এইবিলাক সিপাৰে আছে ন সেইটো কাৰণে দূৰ ডাঙৰ লাগিছে কিন্তু এইখিনি ওচৰতে আছে কঠীয়াজুলিৰ ওচৰতে এইবিলাক এই পাহাৰ চাওক একদম চব কাৰ্বি আংলঙত আছে এইবোৰ আৰু এইফালেও পাহাৰ এইফালে ক'ত গুৱাহাটী ফালে হ'ব ন এইবোৰ এইবিলাক গুৱাহাটী জাগিৰোড হ'ব আৰু এইবোৰ লোকেল মানুহটো ভালকৈ জানিব নোৱাৰো নাই ইমান নাজানো আইডিয়া আজিলৈকে আইডিয়া কৰিয়ে পোৱা নাই আইডিয়া কৰিয়ে পোৱা নাই ঠিকে আছে বঢ়িয়া ব'লক ব'লা এনেকুৱা মুকলি জেগাত আহিলে মনটো মুকলি হৈ যায় ভাল লাগে সন্ধিয়া সময়ত অকণমান শুই পেলাই দিনটো আহি বহি থাকিব পাৰি শুই দিব পাৰি সেইখিনি হা ওপৰত আকাশ তলত মাটি
লোকেল মানুহবিলাকে শুইয়ে থাকে সাইডত গছ শুয়ে নহয় দে এইটো ৰাস্তাৰ কাষতে আচলতে শুই দিছোঁ অকণ ৰাস্তাৰ কাষত যদিও হেৰি নাই নহয় খুব ধুনীয়া চাফা হৈ আছে এতিয়া আচলতে এইখন গাড়ী আহিছে আমি আকৌ যাবলৈ লৈ দিয়া যাওঁ এতিয়া তেজপুৰ যাব লাগে সোনকালে কিন্তু যদি আপুনি নেচাৰ এনজয় কৰিম বুলি আহিছে ঠাইখিনিলৈ আহিব খুব ধুনীয়া হয় ঘূৰি 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 বহুত সময়ৰ পিছত প্ৰায় 10-15 কিলোমিটাৰ যোৱাৰ পিছত আমি কামপুৰৰ টাউনখন পালোঁ কামপুৰ টাউন আৰু আমি যে যাব লাগিব চাওক বতৰটো ইমানে বেয়া আছিলে কোন সময়ত বৰষুণ হয় ক'ব নোৱাৰি দিনটো ৰ'দ আৰু পিছত ক'ব নোৱাৰি আজিকালি আৰু মানুহৰ মনবোৰ নিচিনা একেই বতৰ কোনো সময়ত হেৰি হৈ যায় ক'ব নোৱাৰি আৰু এখন কপিলী নদী যিসকল কামপুৰত থাকে বা নগাঁৱত থাকে তেওঁলোকে কপিলী নদীৰ বিষয়ে বেছিকৈ জানিব মই ইমান নাজানো বাৰু কিন্তু এখন কপিলী বুলি মই জানো আৰু কমেণ্ট কৰি জনাবচোন কোনোবা যদি আছে আপোনালোকৰ ঘৰৰ ওচৰত যদি কাৰোবাৰ এই ঠাইখিনি হয় জনাব বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই আৰু যিহেতু বতৰ খুব বেয়া বৰষুণ দিওঁ দিওঁ অৱস্থা হৈ আছে গতিকে বৰষুণ দিয়াৰ আগতে মই ঘৰ পাব লাগিব যদি ভিডিঅ' ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ আকৌ লগ পাম আমি উভতিছোঁ ঘৰলৈ এতিয়া আৰু সময় এতিয়া পাইছে প্ৰায় 8:10 হৈছে আৰু যিহেতু এতিয়া কাৰফিউ চলি আছে আৰু ভয় খাইছোঁ অলপমান কাৰণ কাৰফিউৰ সময়ত আমি আগতে অহা নাই সেয়া ৰাস্তাত মানুহ নাই দেখিছে আপোনালোকে আৰু বতৰ খুব বেয়া কোন সময়ত বৰষুণ আহে ক'ব নোৱাৰি বৰষুণ দিয়ে আছে বাৰু অকণ অকণ বিজুলীও মাৰিছে আৰু আশা কৰোঁ ভিডিঅ'টো ভাল পালে সকলোৱে নতুন ভিডিঅ' বনাম ঘৰ গৈ লওঁ ভাগৰ লাগিছে খুব ঠিক আছে আকৌ লগ পাম মোৰ পিছৰটো ভিডিঅ'ত তেতিয়ালৈকে সকলোকে বিদায় জনাইছোঁ সকলো কুশলে থাকক আকৌ লগ পাম মোৰ পিছৰটো ভিডিঅ'ত ধন্যবাদ